চকুতে চকু থয়ে মইনা কি মৰম লগালা অয়ুৰে তু জীৱনৰে মইনা মোৰে হৈ থাকিবা ঐ চকুতে চকু থয়ে মইনা কি মৰম লগালা Hello guys, welcome back to my another new vlog. আপোনালোকে চাই আছে প্ৰাঞ্জিত চৰকাৰ ইউটিউব চেনেলটো। তো আজিৰ ভ্লগটো বহুত ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি মই আহিছো জেঠাই ঘৰলৈ বতৰ দবা দুমদুমিয়াত মোৰ জেঠাই ঘৰ। তো ইয়াত আহাৰ এটা ডাঙৰ কাৰণ আছে মই তেজপুৰৰ পৰা ইয়ালৈ আহিছো। তো ইয়াৰ পৰা ঢিং এৰাউণ্ড 6 কিলোমিটাৰ মান হয় মই ঢিঙলৈ আহিছিলো। ঢিং প্ৰেছ ক্লাবে মানে ঢিং প্ৰেছ ক্লাবৰ ইয়াত ৰূপালী জয়ন্তী হ'ব। ৰূপালী জয়ন্তী আয়োজন কৰিছে 25 বছৰ কমপ্লিট হৈছে। তো ৰূপালী জয়ন্তীৰ কাৰণে ডাঙৰ এটা অনুষ্ঠান পাতিছে ইয়াত। তো অনুষ্ঠানত গীত পৰিৱেশন কৰিব ভাস্কৰ উচ্চলদা আৰু ঋষা ভদ্ৰাজ বা তো এই দুগৰাকী সিংগাৰ আহিব। তো ভাস্কৰ উচ্চলৰ বহুত ডাঙৰ ফেন যৌবনা শুনিছে আপোনালোকে যৌবনা শেৱালি একদম ফেভাৰেট একদম। তো ভাস্কৰ উচ্চলদাৰ পৰ্ট্ৰেট এখন মই ড্ৰ কৰিছিলোঁ মই অলপ আৰ্ট কৰি ভাল পাওঁ মোৰ জেঠাই ল'ৰাটোও আৰ্ট কৰি ভাল পায় ইও এখন পৰ্ট্ৰেট ড্ৰ কৰিছে মই পৰ্ট্ৰেটখন দেখাম বাৰু আছে মোৰ ওচৰতে। তো বেক কেমেৰাৰে দেখাই আছোঁ। তো এতিয়া আমি দুটা ওলালোঁ যাবলৈ। তো এতিয়া 9:30 পৰা হ'ব চাগে প্ৰগ্ৰাম এতিয়া বাজিছে 6:30 মান বাজিছে আৰু যামেই লাহেকৈ এতিয়া। তো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক ভাস্কৰ উচ্চলদাৰ লগত এতিয়া ফটো উঠিবলৈ ট্ৰাই কৰিম কি হয় আৰু ভিডিঅ' কৰিম। তো মোৰ জেঠাই ল'ৰাটো এইটো আহিছে এইপিনে তো একদম এইখন পৰ্ট্ৰেট ড্ৰ কৰিছে ভাস্কৰ কমেণ্ট কৰক আপোনালোকে কেনেকুৱা হৈছে। তো এতিয়া যাম নেকি ফটো উঠিব পাৰিম নে নাই। ভাস্কৰ দাটো মেইন তাতে তন্ময় বেছি মেইন একদম তন্ময় নিচা চুলি ৰাখিছে সি মিঠাতেল গৈছে তন্ময় কাৰণে মিঠাতেল গৈছে। তো তন্ময় ঘৰত যাম সেইটো ব্লগ পাব কেতিয়া মানে একদম তন্ময় ঘৰতো যাম আমি তন্ময় দাৰ লগত কালি কথা পাতিছিলো হয় নাই কথা পাতিছো তন্ময় দাৰ লগত তন্ময় দাৰ লগত ভিডিঅ' কৰিম সোনকালে আহিব ভিডিঅ' ব্লগ। তো আপোনালোকে চাই থাকক এণ্ডলৈকে। তো এতিয়া যাওঁ আৰু আমি দুটা এইখন দেখাইছো পৰ্ট্ৰেটখন একদম। তো এইখন আঁকিছে মোৰ জেঠাই ল'ৰাটোৱে চাওক আপোনালোকে কমেণ্ট কৰক কোনখন ধুনীয়া লাগিছে দেখি পেলাই। এইখন মই আঁকিছো এইখন কম্পেয়াৰ মাত কাৰণে কম্পেয়াৰ নকৰিব আৰু এইটোৱে কোনখন ভাল হৈছে আপোনালোকে কমেণ্ট কৰক। তো এতিয়া ৰেডি হৈ গ'ল ল'ৰা একদম তন্ময় একদম সেইটো। এতিয়া আপোনালোকে চিধা লগ পাব ঢিং প্ৰেছ ক্লাবৰ অনুষ্ঠানত। তো দেয়াৰ তো এতিয়া ভাস্কৰ দা আহি উপস্থিত হৈছে ইয়াত অনুষ্ঠানটিত। তো এতিয়া আনিব গৈ আছো ভাস্কৰ দাক। তো আমাৰ লগত লম্বুদা আছে লম্বুদা হাই দি ইয়াত। তো ভাস্কৰ দা আহি গ'ল দেখাই আছো ধুনীয়াকৈ চাই থাকক। তো ভাস্কৰ দা লগ পাম তোমাক টেক কৰি আছো একদম ভাস্কৰ দা আহি গ'ল একদম। ভাস্কৰ দা আহি গ'ল ধুনীয়াকৈ এতিয়া অলপ ৰেষ্ট লৈছে আহি পেলাই। তো ফটো ধুনীয়াকৈ উঠিলোঁ তো একদম পূৰা ফ্ৰী হয় মজা একদম ভাস্কৰ দা। প্ৰগ্ৰামটো চাম ধুনীয়াকৈ ভিডিঅ' কৰিম প্ৰগ্ৰামত। তো দুটামান কথা সুধিম দাদা শ্বুট চলি আছে ভাস্কৰ দা পূৰা ফটোশ্বুট চলি আছে একদম ধুনীয়া। ভাস্কৰ দা আহি কেনেকুৱা লাগিলে একদম বঢ়িয়া লাগিল মানে এতিয়া আহি পাইছোঁ একদম। গৈ আছে একদম পুৰা ষ্টেজত উঠিব আৰু লগ পাম চাওক চাওক। তো
এতিয়া ভাস্কৰ দাক ফটো দিবৰ কাৰণে পূৰা ৰেডি হৈ গ'লো এখন ফটো ভাস্কৰ দাৰ তো এতিয়া ষ্টেজত যাম তো চাওক আৰু ইও ৰেডি হৈ আছে এইটো ষ্টেজত একদম একদম ধন্যবাদ এবাৰ ধুনীয়াকৈ নতুন নতুন গান লিখি যাব আপুনি ধুনীয়াকৈ একদম ৰিচা বৰদোৱা আহি পাইছেহি এতিয়া Thank you.
এটা মাইক্ৰফোন কি হ'ল একো নহয় সাংঘাতিক ভাল লাগিল ইমান বেছি মৰম নিচা লগ পামনে আমি লগ পামনে আৰু নতুন গান কি প্লেনিং আছে নে কিবা তো মোৰ বিশ্বাস হোৱা নাই মই ভাস্কৰদাৰ লগতে একেলগে মানে ৰখি আছো একদম মানে কি ক'ম গোটেই দাদাহঁত বিশ্বাসেই মানে কি কওঁ দুটা একেলগে নেকি একেলগে একদম মাহী ল'ৰা ভিডিঅ'টো ভাল পালে কি কৰিব লাগিব ভিডিঅ'টো দুইটা ফালে কম ন হয় দুইটা হ'ব সেই লাইটো লাইক কৰিব কমেণ্ট কৰিব মই কমেণ্ট কৈ দিব মেনশ্যন ভিডিঅ' ভাইৰেল হ'ব লাগিব খালি এইটোৱে মেইন কথা আজিলৈকে ভিউজ অহা নাই আজি আহিলে একদম একদম লগ পাই বহুত ভাল লাগিল দাদা একদম বহুত ভাল লাগিল একদম আমি এতিয়া ভাস্কৰদাক মানে টাইমটো কিমান আছে এইটো কোৱা টাইমটোত এইটো 3:11 এইটো 3:11 হৈছে আমি ভাস্কৰদা তুমি ভিডিঅ'টো চাই আছা যদি মানে কি কম আৰু দেখিছা ন তোমাৰ কাৰণে এয়া এনেকুৱা অবজাৰ্ভ কৰিছো লাইফত খালে আৰু বেয়া নাপাবা দেই